Hello everyone, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই বৰ্তমান ভালে আছোঁ। আজি বহুত দিনৰ মূৰত মই ভাবিলোঁ আপোনালোকৰ সৈতে এটা অসমীয়া ধৰণৰ ৰেচিপি শ্বেয়াৰ কৰোঁ। গতিকে মই আজি আপোনালোকৰ বাবে অসমীয়া ধৰণৰ চাটনিৰ ৰেচিপিটো লৈ আহিছোঁ। গতিকে পলম নকৰি চাওঁ আহকচোন আজিৰ ৰেচিপিটো বনাবলৈ মই কি সামগ্ৰী ব্যৱহাৰ কৰিছোঁ। চাটনি বনাবলৈ প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে ভেদাইলতাৰ পাত অলপমান, ইয়াত মই একেবাৰে কুমলীয়া পাত লৈছোঁ আৰু এইটো ছিজনত এনেও কুমলীয়া পাত ওলায়েই, আৰু লগতে লৈছোঁ মই মান ধনিয়া পাত অলপমান, এইখিনিও গোটেইখিনি কুমলীয়া পাত হয়। মান ধনিয়াৰ সলনি আপোনালোকে ধনিয়া পাতো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছতে মই লৈছোঁ মচন্দৰী পাত এমুঠিমান, এইখিনি চাওকচোন, এইখিনিও একেবাৰে কুমলীয়া। এইটো ছিজনত মচন্দৰী গছসমূহে পুলি পোখা মেলিবলৈ ধৰে, সেয়েহে এইটো ছিজনত খায়ো ভাল লাগে। আৰু মই লগতে লৈছোঁ পদিনা পাত এমুঠিমান, আচলতে মই ডালৰ সৈতেই লৈছোঁ। পিচিবৰ সময়ত কিন্তু মই অকল পাত অংশখিনিহে ল'ম। আৰু মই লগতে লৈছোঁ নৰসিংহ পাত এমুঠিমান, একেবাৰে কুমলীয়া নৰসিংহ হয়। আৰু লগতে লৈছোঁ মই নহৰু কেইফুটামান, দেখিছে ফুটাকেইটা, কিছুমান ডাঙৰ ফুটা আছে, কিছুমান সৰু ফুটা আছে। আৰু লগতে লৈছোঁ মই জলকীয়া কেইটামান, জলকীয়া মই সোৱাদ অনুযায়ী লৈছোঁ। আৰু লৈছোঁ মই আদা সৰু সৰু চাইজৰ দুটুকুৰা। আপোনালোকে গোটেই বস্তুখিনি নিজৰ সুবিধা অনুযায়ী ল'ব পাৰে। এতিয়া মই গোটেই উপকৰণখিনি মিক্সিৰ জাৰত ভৰাই ভালদৰে পিচি ল'ম। তাৰ বাবে মই নৰসিংহ আৰু পদিনাৰ ঠাৰিখিনি আঁতৰাই ল'ম, কাৰণ ঠাৰিখিনি থাকিব লাগিলে চাটনিখিনি খাবলৈ অলপ বেয়া হয়। সেয়েহে মই গোটেই ঠাৰিখিনি ভালদৰে এৰুৱাই ল'ম। আপোনালোকে দেখিছেই চাগে মই পাতখিনি হাতেৰে মুচৰি পিনে মিক্সিত ভৰাই দিছোঁ, কাৰণ গোটেই যদি পাতখিনি থাকে তেতিয়াহ'লে পিছ যোৱাত অলপ অসুবিধাৰ সৃষ্টি হয়। সেয়েহে মই গোটেই পাতসমূহ এনেদৰে হাতেৰে মুচৰি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে এইখিনি চুৰি কটাৰী এখনেৰেও কাটি ল'ব পাৰে, কিন্তু মই হাতেৰে কৰি দিছোঁ। মই উপকৰণসমূহৰ কথা কওঁতে দুটা বস্তুৰ কথা ক'বলৈ একেবাৰে পাহৰি গ'লোঁ। সেইকেইটা হৈছে নেমু টেঙা আৰু নিমখ। ইয়াত মই নেমু টেঙাৰ সৰু টুকুৰা এটা লৈছোঁ আৰু নিমখ সোৱাদ অনুযায়ী লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী গোটেই উপকৰণখিনি কম বেছি পৰিমাণে ল'ব পাৰে। যিহেতু সকলো ঠাইতে সকলো বস্তু পোৱা নাযায়, সেয়েহে নিজৰ সুবিধা অনুসৰি ল'ব। আমাৰ ইয়াত কিন্তু প্ৰত্যেকৰ ঘৰৰ বাৰীয়ে বাৰীয়ে এই বস্তুসমূহ পোৱা যায়, সেয়েহে আমাৰ ঘৰত প্ৰায় এই ধৰণৰ চাটনি বনাই থকা হয়। গোটেই পাতখিনি মই ঠাৰিৰ পৰা এৰুৱাই মিক্সাৰ জাৰত ভৰাই ল'লোঁ। এতিয়া মই ইয়াত প্ৰয়োজন অনুসাৰে নিমখ যোগ কৰিম আৰু অকণমান পানী দি লৈ এইখিনি ভালদৰে পিচি ল'ম। মই গোটেই উপকৰণখিনি ভালদৰে পিচি ল'লোঁ। চাওকচোন এইখিনি কিমান ধুনীয়াকৈ পিচ গৈছে। যিহেতু মই একেবাৰে কুমলীয়া পাত ব্যৱহাৰ কৰিছিলোঁ, সেয়েহে এইখিনি পিচ যোৱাটো বিশেষ একো অসুবিধা হোৱা নাই। মই এতিয়া মিক্সাৰ জাৰৰ পৰা চাটনিখিনি উলিয়াই ল'লোঁ আৰু এতিয়া মই ইয়াত সোৱাদ অনুযায়ী নেমুৰ ৰস যোগ কৰিম। ইয়াৰ বাবে মই নেমুৰ সৰু টুকুৰা এটা লৈছোঁ আৰু সেইটো মই চাটনিখিনিৰ ওপৰত ভালদৰে হাতেৰে চেপি দিম। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী ল'ব। চাব যাতে চাটনিখিনি একেবাৰে টেঙা হৈ নাযায়, কাৰণ তেনে হ'ব লাগিলে কিন্তু খাই বৰ ভাল নালাগিব। কাজি নেমু টুকুৰা চেপি দিয়াৰ পাছত মই এতিয়া চাটনিখিনি ভালদৰে মিহলি কৰি দিছোঁ চামুচ এখন লৈ। চাওকচোন বাৰু ইয়াৰ ৰংটো কিমান ধুনীয়া হৈছে। নেমু দিয়াৰ আৰু এটা সুবিধা হৈছে চাটনিখিনিয়ে কেতিয়াও ৰং নসলায়, একেই ৰঙৰে হৈ থাকে। এতিয়া মই পিছোতে যি ৰঙৰ হৈ আছে আৰু অলপ সময়ৰ পিছতো সেই একেই ৰঙেই হৈ থাকিব। কিন্তু যেতিয়া আপুনি নেমু নিদিয়াকৈ চাটনি বনায় তেতিয়া দেখিব যে চাটনিখিনি পিছাৰ অলপ সময়ৰ পিছতে ৰংটো সেউজীয়াৰ সলনি ক'লা হৈ যাবলৈ ধৰে।
এই চাটনিৰ ৰেচিপিটো আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব আৰু কেনে হ'ল মোক জনাব। ইয়াৰ সামগ্ৰীসমূহো ঘৰতে পোৱা যায়, সেয়েহে বিশেষ কষ্ট নহ'ব। আৰু আজিৰ ভিডিঅ'টি আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু লগতে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে বেল আইকনটোও দবাই দিব যাতে ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে।